আপুনি নিবনুৱা নেকি? চাকৰি বিচাৰি ভাগৰি পৰিছে নেকি? তেন্তে আপোনাৰ কাৰণে আছে সুখবৰ। এতিয়া আপুনি ঘৰতে বহি প্ৰতি মাহে উপাৰ্জন কৰিব পাৰিব 60ৰ পৰা 70,000 টকা। মাত্ৰ 30,000 টকাৰে এটা মেচিন কিনি কৰিব পাৰিব উপাৰ্জন। এতিয়া আপুনি চাকৰি বিচাৰি যাব নালাগে ক'তো, ঘৰতে বহি বহি উপাৰ্জন কৰিব পাৰিব, যাব নালাগে বহিৰাজ্যলৈ। অনুগ্ৰহ কৰি আপোনাৰ নিবনুৱা বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেওঁলোকে যাতে 30,000 টকা খৰচ কৰি প্ৰতিমাহে 60-70,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। মহিলাসকলেও ঘৰতে বহি 20ৰ পৰা 30,000 টকা প্ৰতিমাহে উপাৰ্জন কৰিব পৰা ডিজিটেল মেচিন আহি পৰিছে। হয়, এই মেচিনৰ জৰিয়তে আপুনি ধানৰ পৰা চাউল, আঠা, চাউলৰ গুড়ি, জলকীয়া গুড়ি, হালধিৰ গুড়ি, মছলা আদি গুড়ি কৰি ঘৰতে বহি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ পাৰিব। খুব কম বিদ্যুৎ খৰচ কৰি এই মেচিন ব্যৱহাৰ কৰিব পাৰিব। আৰু নতুনকৈ আহিছে ধান কটা মেচিন, একদম কম মূল্যত ধান কটা মেচিন ব্যৱহাৰ কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ পাৰিব। মাত্ৰ 2 লিটাৰ তেল খৰচ কৰি 2 বিঘা মাটিৰ ধান কাটিব পাৰিব। হয়, আমি আপোনালোকক জনাবলৈ লৈছোঁ নতুনকৈ বজাৰলৈ অহা ডিজিটেল মিনি ট্ৰেক্টৰৰ বিষয়ে। মাত্ৰ 200 টকাৰ তেল খৰচ কৰি প্ৰতি ঘণ্টাই 3 বিঘা মাটি হাল বহুৱাব পাৰিব। অতি কম মূল্যত মাত্ৰ 30,000 টকাৰে এই মেচিন ক্ৰয় কৰি প্ৰতিদিনে 2,000 টকা উপাৰ্জন কৰিবলৈ পাৰিব। যদি আপোনাৰ ডিজিটেল মেচিন লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। হোম ডেলিভাৰী এভেইলেবল আছে। ধন্যবাদ। এয়া চাওক, ধানৰ পৰা চাউল বনোৱা মেচিন, কি ধুনীয়া মেচিন। এয়া চাওক, এইটো মেচিন লৈ আপুনি ডেইলি 2,000 পৰা 3,000 টকা উপাৰ্জন কৰিবলৈ পাৰিব। এয়া চাওক, ফুল ৱাৰেণ্টি থাকিব মেচিনৰ। কিবা যদি পাৰ্টছ বেয়া হৈ যায় পাই যাব।